ডবোৱা বাচিবৰ কাৰণে এয়া দুকণী মূৰৰ বৰবাতি তুলি লোৱা হৈছে। এয়া দুকণীয়া মূৰৰ বৰবাতি তোলা হ'ল। এই বাতি হৈছে বৰবাতি। এতিয়া মই চিৰিপাত ভৰাই ল'লোঁ। ইয়াতে এই বৰবাতি তোলোতে দুকণী ওপৰ আৰু দুকণী তল কৰি তোলা হৈছিল। তলত তুলি থাকোঁতে বৰ বিশেষ দেখুওৱা নহ'ল। এতিয়া আপোনাক তাঁতৰ শালত অঁৰা পাছতে দেখাইছোঁ আপোনালোকক এই দুকণী মূৰৰ বৰবাতি। এফালে চাওক, মই সেই বৰবাতি যিদৰে তোলা হৈছে তাতে চিৰি এপাত ভৰাই দিছোঁ। ইয়াত দেখিছে নহয়, ইয়াতে দুকণী ওপৰ দুকণী তল হৈ আছে আৰু আকৌ দুকণী ওপৰ হৈছে। এই চিৰিপাতিত যি দুকণী ওপৰ হৈছে ইয়াতে আৰু এটা কাঠি বাছি লৈছোঁ। এইটো চাইডে এইপাত চিৰিত ওপৰলৈ উঠা দুকণীটো ইয়াতে বাছোঁতে তললৈ দিয়া হৈছে আৰু ইয়াত তলত নমা দুকণীটো ইয়াত বাছোঁতে ওপৰত উঠোৱা হৈছে। এতিয়া এইপাত চিৰ আমি বৰ তুলি ৰাখিছোঁ, সেইকাৰণে এইপাত উলিয়াই দিছোঁ। আপোনালোকক দেখাই বুজাবৰ বাবেহে মই চিৰিপাত ভৰাইছিলোঁ। আৰু লগতে এইটো চাইডে বাচিবলগীয়া কাঠিটো বাচিবলৈ সহজ হোৱাৰ বাবে ভৰাই লোৱা হৈছিল। এতিয়া উলিয়াই দিছোঁ এইপাত চিৰি। তাৰপিছত আমি এইফালে বাছি লোৱা এই কাঠিটো চিৰি ভৰাই ল'ম। মোক ভিডিঅ' কৰিবলৈ ধৰি দিয়া মানুহ নাই, সেইকাৰণে মই নিজে ধৰি কৰিছোঁ কাৰণে অলপ দিগদাৰ হৈছে। মই এতিয়া চিৰিপাত ভৰাই লৈছোঁ। এইফালে এইটো বাছি লোৱা কাঠিটো ৰাছখনৰ এইটো চাইডে এপাত চিৰিপাত ভৰাই ল'লোঁ। তাৰপিছতে ইয়াতে চাওক, আপোনালোকক মই যে কৈছিলোঁ তলৰ দুকণী তল দুকণী ওপৰ কৰি, এইখিনি বৰখিনি ওপৰলৈ উঠি গৈছে দেখিছেনে? কাৰণ এইখিনি এবাৰ তললৈ যাব, এবাৰ ওপৰলৈ আহিব। সেইটো কাৰণে এই চিৰিপাত তাৰ অপজিট কৰি দিয়াৰ বাবে ৰাছখনৰ এইটো ছাইডলৈ চিৰিপাত লৈ অনাৰ কাৰণে এই বৰখিনি ওপৰলৈ উঠি গ'ল, ধৰিব পাৰিছে। যেতিয়া আমি এই বৰখিনি ভৰিৰে গছকিম, গৰকাডালত ভৰাই পিনি যেতিয়া আমি এই বৰখিনি গছকিম, তেতিয়া ইয়াৰ সূতাখিনি তললৈ যাব আৰু সেইটো গৰকা মাৰি যেতিয়া আমি মাকোটো ভৰাম, তাৰপিছত আকৌ এই চিৰিপাতৰ মূৰত এবাৰ আকৌ মাৰিব লাগিব মাকো। আমি যেনেকৈ ইমতে তাঁত বওঁতে পোনপটীয়াকৈ আমি এনেই বৰ তুলি তাঁত বওঁতে দুটা গৰকা গছকিবলগীয়া হয়, দুইটা অপজিট হয়। ঠিক তেনেদৰে ডবোৱা মূৰৰ বৰবাতিও আমি দুবাতিকে তুলি ল'ব পাৰোঁ। এইখিনি বৰ যেনেকৈ তুলিছোঁ, এইখিনি বৰ আমি তেনেকৈ তুলি ল'ব পাৰোঁ, কিন্তু তেতিয়া বেছি মেহনত হয়, এইমতে উজু হয়। সেইটো কাৰণে এবাতি বৰ তুলি ৰাখিম আৰু এবাতি আমি চিৰি ভৰাই ৰাখিম। চিৰিপাত বৰৰ এইটো ছাইডলৈ থ'ম। এতিয়া চিৰিপাতৰ মূৰে মাৰিছোঁ মাকো। তাৰপিছত এতিয়া তুলি লোৱা বৰবাতিৰ মূৰেৰে মাৰিছোঁ মাকো।
এনেকৈ এবাৰ চিৰিপাতৰ মূৰে আৰু এবাৰ তুলি লোৱা বৰবাটিৰ মূৰে মাকো মাৰি যাব লাগিব। ইয়াৰ আগৰ ভিডিঅ'টিত মই আপোনালোকক দেখুৱাইছিলোঁ ৰুমাল লগোৱা, ৰুমাল বাতি কেনেকৈ কৰে দেখাইছিলোঁ। ঠিক সেই একেখন তাঁততে ৰুমাল বহলকৈ লগাইছিলোঁ যিহেতু সেই একেখন তাঁততে ডবোৱা কেনেকৈ বাছে দেখুৱাবৰ বাবে মই আপোনালোকক দুকনীয়া মূৰৰ বৰবাটি তুলি দেখুৱালোঁ। ৰুমাল লগাওঁতে একেবাৰে প্ৰথম অৱস্থাতে মই বৰবাটিত তুলি আৰু চিৰিপাত ভৰাই পিনি বহল আছিলে যিহেতু ৰুমালখন, সেইটো কাৰণে ইয়াতে দুকণী মূৰৰ বৰবাটি তুলি আপোনালোকক ডবোৱা মূৰত কেনেকৈ বয় দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ৰুমালৰ প্ৰথম ভাগটো আমি যেনেকৈ মাফলাৰ লওঁ ঠিক তেনেদৰে অলপ দীঘলকৈ ৰুমালখন দুইটা মূৰতে কেচ কৰি পিনি আগটো দহি বাতি দিয়া হ'ল। তেনেকৈ ডিঙিত আঁৰি ল'ব পৰাকৈ মই কৰি ল'লোঁ। আপোনালোকৰ শেষলৈ সেইখন কাপোৰখন দেখুৱাই দিম। আপোনালোকে ভাবিছে চাগে ৰুমাল কৰাখনতে আকৌ ডবোৱা মূৰত কেনেকৈ দেখাইছে বুলি। আচলতে প্ৰথমে মই ডবোৱা বচাখিনি দেখুৱাবৰ কাৰণে বৰ তুলি আপোনালোকক ডবোৱা বচাখিনিও কৰিলোঁ একেলগতে, লগতে ৰুমাল বাতি কৰা ভিডিঅ'টো দেখুৱাই দিলোঁ। এইকেইটা কালাৰৰ দিয়া, বেকা বেকিকৈ দিয়া, এইটো কেঁচ বচা, এইটো ডবোৱা মূৰত বোৱা হৈছে। এডলীয়াকৈ লৈছোঁ মিহি হ'বৰ কাৰণে সূতাটো, এইটো কেঁচ বচা হৈছে কালাৰ। ডবোৱা মূৰত বোৱা কেঁচ বচা।